নেতা আৰু কৰ্মী নিজ নিজৰ দল ত্যাগ কৰি UPPলৈ যোগদান কৰা এটা ঢৌ আহিছে আৰু সেইটো ঘটনাই UPPলৰ ভৱিষ্যত কেনেকুৱা হ'ব তাৰ স্পষ্ট ইংগিতটো দিছে আমি সুখী হৈছোঁ যে আজি ভৈৰৱকুণ্ড সমষ্টিৰ ভিতৰত জাবৰিতলা PGTCৰ অন্তৰ্গত প্ৰায় 150জন ব্যক্তি নিজৰ নিজৰ ৰাজনৈতিক দল ত্যাগ কৰি UPPলৈ যোগদান কৰিছে আৰু UPPলক সবল কৰিছে লগতে আমাৰ BTCৰ প্ৰধান মাননীয় প্ৰমোদ বড়োৰ হাত সবল কৰি দিছে যিসকল আজি যোগদান কৰিছে তেওঁলোকক আদৰণি জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ যে তেওঁলোকে UPPলৰ নীতি আদৰ্শ মতে কাম কৰি এই অঞ্চলৰ উন্নয়নৰ কাৰণে নিজকে নিয়োজিত কৰিব আৰু আমাৰ যিখিনি UPPলৰ পুৰণি কৰ্মী আছে তেখেতসকলৰ লগত একেলগে মিলি কাম কৰিব আমি বিচাৰোঁ যে গোটেই বিটিআৰ অঞ্চলৰ এটা উন্নত অঞ্চল হওক আৰু বিটিআৰ অঞ্চলত বসবাস কৰা আটাই জাতি জনগোষ্ঠী উন্নতিৰ মুখ দেখিবলৈ সুযোগ পাওঁ আৰু তেনেকুৱা কৰিবলৈ হ'লে অন্তত আমি বিভিন্ন জাতি জনগোষ্ঠী যিহেতু একেলগে বসবাস কৰিছোঁ আমি একেলগে কাম কৰিব লাগিব আজি যি যোগদান কৰিলে তাৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ লোক আছে মাত্ৰ এটা জনগোষ্ঠী নাই আৰু আটাইয়ে UPPলক ভাল পাইছে UPPলৰ নীতি আদৰ্শক তেওঁলোকে পচন্দ কৰিছে UPPলৰ নেতৃত্বৰ ওপৰত এটা আস্থা তেওঁলোকে পাইছে আৰু সেইকাৰণে তেওঁলোক আজি বিনা বাধাই নিজৰ ইচ্ছাতে কাকো জোৰজলম কৰা হোৱা নাই কাকো আহ্বানো কৰা হোৱা নাই কিন্তু তেওঁলোকে নিজে নিজে UPPলৰ প্ৰতি যোগদান কৰিবলৈ আগবাঢ়িছে আৰু এয়ে আজি UPPলৰ যিটো কি কয় ভাৱমূৰ্তি এইটো ভাল কৰাৰ উপৰিও UPPলৰ যি শক্তি তাক আৰু অধিক শক্তিবান কৰিছে আৰু আমি আশা কৰিছোঁ এই ঢৌ অহা নিৰ্বাচনলৈকে চলি থাকিব আৰু নিৰ্বাচন ইয়াৰ ফলাফল কেনেকুৱা হ'ব এই মানুহৰ যি ঢৌ মানুহৰ যি UPPৰ প্ৰতি আগবাঢ়ি অহা যিটো গতি সেইটোৱে স্পষ্ট কৰিছে যে অহাবাৰ UPPলৈ চৰকাৰ গঠন কৰিব নিৰ্বাচনৰ কাৰণে আমি এতিয়া সাজু হৈ আছোঁ আৰু সেইকাৰণে আমি কাম কৰিছোঁ আমাৰ চৰকাৰী যিখিনি কাম কাজ বিভাগীয় কামবিলাক পূৰ্ণগতিত চলিছে তাৰ উপৰি আমি UPPৰ চৰকাৰ নিজস্বভাৱে জনসাধাৰণৰ উন্নয়নৰ কাৰণে জনসাধাৰণৰ সুবিধাৰ কাৰণে বিভিন্ন আঁচনি লৈছোঁ আৰু এই আঁচনিবোৰ আমি সকলো জাতি জনগোষ্ঠীকে সমভাৱে বিতৰণ কৰি আছোঁ আৰু সেইকাৰণে অন্ততঃ আজি বিভিন্ন জনগোষ্ঠীৰ ৰাইজ UPPৰ ওপৰত এটা আস্থা ৰাখিছে বিশ্বাস ৰাখিছে যে UPPলত যোগদান কৰিলে আমাৰ অঞ্চলৰ আমাৰ জনগোষ্ঠীটোৰ কিবা এটা হ'ব এই কথা কাৰণে বহুত সুখৰ খবৰ হয় যে এটা UPPলৰ যি নীতি আদৰ্শ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰৰ নেতৃত্বত যি এটা শান্তি স্থাপন হৈছে ইয়াত যি এটা মানুহে প্ৰত্যেকজন মানুহে এটা নিৰাপত্তা পাইছে মানে স্পেচিয়েলিকৈ শান্তি আৰু নিৰাপত্তাৰ কাৰণে মানুহবিলাকে বিশেষকৈ ভাল পাই আছে UPPলক কিয়নো আগৰ দিনত মানে গোলা বাৰুদ বোমা ফুটোৱা কিডনেপিং এইবিলাক সমস্যা মানুহে ভুগি আছিল কিন্তু আজি এই 4 বছৰৰ অন্তৰত যি UPPলৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা শান্তিপন ইয়াত ঘূৰি আহিছে যে এটা প্ৰত্যেকজন মানুহে নিৰাপত্তা পাইছে মানুহে সঁহাৰি জনাইছে তো খমুৱা ৰাইজবিলাকে প্ৰত্যেক সমাজৰ মন্দিৰ সমিতি হওক কোনোবা গীৰ্জা মণ্ডলী হওক কোনোবা থানচালীবিলাক হওক বাথৌ থানচালীবিলাক হওক খমুৱা ৰাইজবিলাক ওলাই আহি আছে সমাজ হিচাপে তো এইটো UPPলৰ কাৰণে ভাল খবৰ হয় আৰু যি এটা ৰাইজে UPPলৰ নীতি আদৰ্শ দেখি আহিছে তেখেতসকলে যোগদান কৰি আছে আৰু মই এইটোৱে ক'ব বিচাৰোঁ ৰাইজক যে আপোনালোকে যি বিশ্বাস আমাৰ মাজত বা UPPলৰ কাৰণে আপোনালোকে যি বিশ্বাস ৰাখিছে এই বিশ্বাসটো আমি অক্ষুণ্ণ ৰাখিম আমি অটুট ৰাখিম আপোনালোকক আশা দিছোঁ আমি এতিয়া দল হিচাপে নকওঁ মই এই যে সমাজ হিচাপে ওলাই আহিছে মানুহবিলাকে আমাক কোন দল কোনে কি কৰে আমি নাজানো এই যে টোটালি সমাজৰ মানুহ মন্দিৰ সমিতি টোটাল সমাজ মণ্ডলী সমাজ টোটালি সমাজবিলাক হিচাপে মানে এটা বানপানীৰ নিচিনা ওলাই আহি আছে আমি সদায় জইনিং কৰিছোঁ আজিৰ দিনত আমি খুচৰাবাৰী হাবিত কমেও 150জন আমাৰ আই মাতৃ দাদা ভাইসকলে জইনিং কৰিছে তাৰপাছত আমাৰ মনিটাৰিঙত আজিৰ দিনতে
আজি 26-30 জনে জইনিং কৰিছে আৰু এই নেপাল পাৰত আজি 150 জনে জইনিং কৰিছে আজি এদিনতে আমি 3টা কাৰ্যসূচী লৈ আমি কাম কৰি আছো বাস যি হিচাপে ৰাইজে বিশ্বাস কৰিছে এই বিশ্বাসখন আমি সদায় অটুট ৰাখিম আৰু ৰাইজৰ হকে আমি কাম কৰি যাম এইটো আমাৰ ৰাইজক মই আশা দিছোঁ सिगाङावनो निउस मिडिया नोंथांमोनखौ जोबोद साबायखर बावहरनाय थाबाय दिनैयो मोनसे खोब गोजोनथाव सान होननानै आं माने बुंनो सानो दिनैयो भैरबकुन्द समष्टिनि सिङावहाय दाबथाम जायगायावहाय 11टा बाजायाव खुस्राबारियाव बिदि जयनिं प्रग्राम मोनसे जाबाय बेयावहाय 150निबो बारा बिदि गुबुन हानजानि सुबुंफोरा जोंनि दोलोखौ मोजां मोननानै एबा इउपिपिएलखौ मोजां मोननानै जोंनि दोलोआव माने बिथांमोना जइन जाबाय आरो बिनि उनावहाय 1टा बाजायावहाय मोनसे जों उदालगुरियावहाय मोनसे जों प्रग्राम लाबाय आरो बेयावबो सा 30निबो बारा गुबुन हानजानि बिदि सुबुंफोरा जोंजों माने जइनिं जाबाय एबा जोंखौ मोजां मोननानै बिटिआरनि जि खामानिफोरखौ मोजां मोननानै जोंनि हानजायावहाय बिथांमोना योगदान खालामबाय दायो पुब नेपालपारानि नैबे गणेश मन्दिरनि लांगोनायावहाय मोनसे बिदि जइनिंनि हाबाफारि दंमोन बेयावबो 150निबो बारा बिदि गुबुन हानजानि सुबुंफोरा इउपिपिएलखौ मोजां मोननानै जोंनो जइन जाबाय बिनि सिगां थांनाय 15 आगस्टआवबो जा बिदि गोबां जइनिं प्रग्राम जों लाबाय एबा दिनैयो जों बेखौनो माने बुंनो सानो जे दिनै समस्त भैरबकुन्द एरियायावहाय जोंनि गबिन्द बसुमतारी सारनि जिफोर खामानिफोर मावनाय आरो जोंनि बिटिआरनि जिफोर थांखिफोर मिशन भिजनफोर बेफोरखौ मोजां मोननानै गोबां मानसिफ्रा माने नाहरदों जे इउपिपिएलआ दिनै गोबां मोजां खामानि मावदों बेनिखाय बिथांमोना जोंनि पार्टिखौ मोजां मोननानै लोब जोंनि माने पार्टियावहाय बिथांमोना जइनिं जाबोगासिनो दङ आरो जों बिनि बादैबो गोबां जायगायावहाय बिदि जइनिं प्रग्राम एबा जोंजों माने बिथांमोना गुबुन हानजानि सुबुंफ्रा माने जोंजों जइनिं जानो थांगासिनो दोङो बेखौ नोंथांमोना सम फैब्ला नुनो मोनगोन सम फैब्ला माने गासैखौबो माने नोंथांमोना नुनो मोनगोन बिनि ओंथिया जाहैबाय जिहेतु माने जोंनि सरकारा मोजां खामानि मावदों आरो जोंनि सायाव माने फोथायनाय दङ गबिन्द सारनि सायाव फोथायनाय दङ जे इयुनावहाय इउपिपिएलआ मोजां खामानि मावगोन आरो मावगासिनो दोङो बेखौ फोथायनानै जोंजों दिनै रायजोआ लोब माने जइनिं जागासिनो दङ आरो जोंजों फैगासिनो दङ थ' हानजा हिसाबै दिनैयो जोंनियावहाय गुबुन हानजानि बेयावहाय सुबुंफोर दङ स्पेसियेलि जोंहा बिपिएफ हानजानिफ्रायबो दङ आरो किसुमान बिदि कंग्रेसनिफ्रायबो दङ बिदि गुबुन हानजानिफ्राय जोंनियाव जइन जादों आरो जों आसा खालामदों बिथांमोननि जोंजों लोब्बा होनायाव जोङो गोख्रों जासिनदों आरो खामानि मावनो जों सुबिदा मोनगोन